29 জানুৱাৰী গৈছিলোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মোৰ ডাঙৰ ছোৱালীৰ লগত। মাঘৰ মাহত যিহেতু মন্দিৰত যাব লাগে, গতিকে গ'লোঁ আৰু হাজো মন্দিৰত গৈ সঁচাকৈ খুবেই ভাল লাগে। ইয়াৰ পুখুৰীত থকা কাছবিলাক, এই কাছসমূহ বহুত পুৰণি। কোৱা হয় যে 100 বছৰ পুৰণি, 200 বছৰ পুৰণি কাছ ইয়াতে থাকে। গতিকে আমি গ'লোঁ, মই বোলো ভৰিখনো ধুম আৰু একেলগে কাছ চাই আহিম। কিন্তু তাতে কাছ দেখা নাপালোঁ। কিজানি ঠাণ্ডাৰ কাৰণে কাছবিলাক পানীৰ মাজৰ ঠাইখিনিতে আছেগৈ। গতিকে যিয়ে নহওক খুব ভাল লাগিলে, আৰু মন্দিৰৰ যি ঐতিহ্য সেয়া সঁচাকৈয়ে খুব উল্লেখনীয়। আৰু সকলোৱে জানে, অসমৰ সকলোৱে জানে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঐতিহ্যৰ বিষয়ে। পুখুৰী পানীত ভৰি ধুলোঁ, যিহেতু পূজা কৰিম। গতিকে খুব ভাল লাগে আচলতে, এটা মনত শান্তি পোৱা যায় মন্দিৰত অহাৰ লগে লগে। আৰু কাছসমূহ দেখা নাপাই অলপমান বেয়াও লাগিছে। মই ভাবিছিলোঁ ছোৱালীক দেখাম, বহুত ডাঙৰ ডাঙৰ কাছ আছে ইয়াতে। গতিকে তথাপিও পুখুৰীটো দেখিয়েই কিবা এটা মনত ভাল লাগিছিল। তাৰপিছত আমি গ'লোঁ মন্দিৰলৈ, আৰু এই চিৰিখিনি বগোৱাটো আচলতে শকত মানুহৰ কাৰণে অকণমান দিগদাৰী। গতিকে লাহে লাহে গৈছোঁ, আৰু অকণমান ৰৈ ৰৈ গৈছোঁ, আৰু ছোৱালীয়ে ভিডিঅ' কৰিছে। খুব ভাল লাগিছে, আৰু এই দৃশ্যসমূহ আচলতে আপোনালোকৰ মাজত ভগাই দিবলৈ বিচাৰিছোঁ, আৰু খুব ভাল লাগিছে গৈ। কোৱা হয় যে হাজোৰ মন্দিৰৰ যি মূৰ্তিসমূহ, সেই মূৰ্তিসমূহ খুব জাগ্ৰত, আৰু এই মূৰ্তিসমূহৰ লগত আমাৰ পুৰী জগন্নাথ মন্দিৰৰ যি মূৰ্তিসমূহ, তেওঁলোকৰ লগত মিল আছে। গতিকে ইয়াতে চাকি ধূপ আমি জ্বলালোঁ। তাৰপিছত আমি গৈছোঁ ভিতৰলৈ, একেবাৰে ভিতৰলৈ দৰ্শন কৰিবৰ কাৰণে গৈছিলোঁ। সেইদিনাখন আচলতে মন্দিৰত বহুত বেছি মানুহ নাছিলে, খুব কম মানুহ আছিলে। গতিকে আমি খুব সুন্দৰভাৱে লাইন নকৰাকৈ খুব সুন্দৰভাৱে সহজভাৱে গৈ ভিতৰলৈ গৈ দৰ্শন কৰিলোঁ, আৰু খুব ভাল লাগিলে। পুৰোহিতে খুব সুন্দৰকৈ আশীৰ্বাদ দিলে। কাৰণ যেতিয়া খুব বেছি মানুহ থাকে তেতিয়া অকণমান দিগদাৰী হয়, মানে লাইন ধৰি যাব লাগে। তাৰোপৰি পুৰোহিতেও অকণমান দৌৰা দৌৰি কৰে। গতিকে আজি কিন্তু তেনেকুৱা লাইন নাছিলে, আৰু আমি একেবাৰে ধুনীয়াকৈ গৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁগৈ, আৰু খুব ভাল লাগিলে। আৰু এই আশীৰ্বাদখিনি আচলতে সকলোৰে কাম্য। আৰু কোৱা হয় যে ইয়াতে তুলসীৰ মালা দিলে আমাৰ যি আচিনা ওলায় চকুত বা দেহৰ বিভিন্ন অংগত ওলাব পাৰে, হাতত ভৰিত। গতিকে এই আচিনাসমূহ আচলতে তুলসীৰ মালা ইয়াতে দান কৰিলে নোহোৱা হয় বুলি এটি বিশ্বাস আছে, আৰু এইটো এটি প্ৰামাণিক বিশ্বাস। মানুহে প্ৰমাণ পাইছে, যাৰ কাৰণে সকলোৱে আচিনা ওলালে ইয়াতে তুলসীৰ মালা প্ৰদান কৰে। গতিকে আমি ইয়াৰ পিছত গ'লোঁ লক্ষী মন্দিৰত, আৰু আমি ভাবিলোঁ যে মন্দিৰটো প্ৰদক্ষিণ কৰোঁ। গতিকে লক্ষী মন্দিৰত গৈ ফুল আৰু মালা আছিলে, সেয়া দিলোঁ, সেৱা কৰিলোঁ। তাৰপিছত আমি মন্দিৰটো এয়া প্ৰদক্ষিণ কৰি আছোঁ। মন্দিৰটো প্ৰদক্ষিণ কৰি থাকোঁতেই আমি বিভিন্ন বান্দৰ, তাৰপিছত ছাগলী, এইবোৰ দেখা পালোঁ। বান্দৰবিলাকে আচলতে মানুহকো ভয় নকৰে, খুব ওচৰে পাঁজৰে থাকে। ছাগলীটো বাৰু মানুহৰ লগতেই থাকে, কিন্তু বান্দৰবিলাক দেখি খুব ভাল লাগিল। আৰু ইয়াৰ পৰা, এই দুৱাৰখনৰ পৰা আমাৰ জগন্নাথ মন্দিৰৰ দুৱাৰখন দেখা পোৱা যায় বুলি এটি প্ৰবাদ আছে, যাৰ কাৰণে এইখিনিত ৰৈ সকলোৱে এটি সেৱা কৰে। এইখন মূল দুৱাৰ নহয় বাৰু, কিন্তু ইয়াৰ লগত জগন্নাথ মন্দিৰৰ দুৱাৰখন মুখামুখিকৈ আছে বুলি কোৱা হয়। মন্দিৰ দৰ্শন কৰি উভতিলোঁ, আৰু আপোনালোক সকলো লোকে ধন্যবাদ জনালোঁ ভিডিঅ'টি চাই থকাৰ বাবে।